অসম চৰকাৰে নতুন এটা আঁচনি মুকলি কৰিছে। এই আঁচনিৰ যোগে অসমৰ বিধৱা মহিলাসকলে লাভ কৰিব এককালীন 25,000 টকাৰ সাহায্য। কোনসকল মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব আৰু কেনেকৈ এই আঁচনিৰ কাৰণে আবেদন কৰিব, আজিৰ ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ বুজাই দিম। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। বন্ধুসকল, প্ৰথমতে চাওক এই গুহাৰিখন। বিধৱা পেঞ্চন 2022 আৰু 23। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ৰাজ্যজুৰি 11,896 বিধৱা মহিলাক 25,000 টকা এককালীন সাহায্যৰ বাবে অনুমোদন পত্ৰ বিতৰণ কৰে। অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত এই অনুষ্ঠান আয়োজন কৰা হৈছিল। ইন্দিৰা মেৰী সৰ্বজনী বিধৱা পেঞ্চন 2021 আৰু 2022ৰ অধীনত মজুৰি পত্ৰ বিতৰণ কৰা হয়। 18 বছৰৰ পৰা 45 বছৰ বয়সৰ সকলো মহিলা হিতাধিকাৰীয়ে যিসকলৰ স্বামীৰ মৃত্যু 1 এপ্ৰিল 2019 বা তাৰ পাছত হৈছে। বন্ধুসকল, যিসকল মহিলাৰ স্বামী 2019 1 এপ্ৰিলৰ পাছত হৈছে, তেওঁলোকে এককালীন সাহায্য লাভ কৰিব। সেইসকল মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত প্ৰদান কৰা মাহেকীয়া পেঞ্চন উপৰি লগতে চলিত বৰ্ষৰ বানত ঘৰ দুৱাৰ হেৰুওৱা 300টা পৰিয়ালক 1 লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। বন্ধুসকল, এই আঁচনিত যিসকল মানুহৰ নাম আছে আৰু তেওঁলোকৰ মাজত যিসকল মানুহৰ বানত ঘৰ দুৱাৰ ভাঙি গৈছে, সেইসকল মানুহক অসম চৰকাৰে 1 লাখ টকাৰ চেক প্ৰদান কৰিছে। তেজপুৰত উপস্থিত ৰাইজক সম্বোধন কৰি CM শৰ্মাই আৰু কয় যে এতিয়াৰ পৰা 3 পৰা 6 মাহৰ ভিতৰত ওৰাং উদি আঁচনিৰ হিতাধিকাৰীসকলে এই সুবিধা লাভ কৰিব। বন্ধুসকল, এই আঁচনিৰ কাৰণে আপুনি কেনেকৈ আবেদন কৰিব? প্ৰথমতে পঞ্চায়তৰ প্ৰেচিডেণ্টৰ লগত যোগাযোগ কৰিব। যদি আপোনাৰ পঞ্চায়তত এই আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, তেন্তে তেওঁলোকে আপোনাক এনেকুৱা এখন ফৰ্ম দিব। এই ফৰ্মখন আপুনি ফিল-আপ কৰাৰ পাছতহে আপুনি অফলাইন যোগে এনেকুৱা আবেদন কৰিব লাগিব। বন্ধুসকল, এই আঁচনিৰ কাৰণে যদি আপুনি আবেদন কৰিব বিচাৰে, তেন্তে আপোনাৰ নথি প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু আপোনাৰ মৃত স্বামীৰ ডেথ চাৰ্টিফিকেট লগতে লাগিব। এনেকুৱা আপুনি এই আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।